হিয়ার বাহির করে আনা সুরেৰে দিয়ানা প্ৰেৰণা हेलो फ्रेंड्स वेलकाम टू माय यूट्यूब चैनल माय ब्लग्स आसामলৈ স্বাগতম জনাইছোঁ। তো আপোনালোকে আশা কৰি ভালে আছে। তো আজি আমি গৈ আছোঁ গোৱালপাৰা কলেজ। তো গোৱালপাৰা কলেজটো কেনেকুৱা দেখাত সেইটো দেখাম। তো আহক আমি ৰেডি হৈ গৈ আছোঁ। আগৰ চাৰ্টটো পিন্ধি লওক। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হিয়াৰ বাহিৰ করে আনা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতিৰ আনা প্ৰেমৰ জুত পাখনা গীতেৰে সুৰেৰে ফাইনেলি গৈ আছোঁ গোৱালপাৰা কলেজ। তো আপোনালোকে চাই থাকক আমি কেনেকৈ যাওঁ, কি দি যাওঁ, সকলোবিলাক চাব পাৰিব এই ভিডিঅ'টো। তো ইফালে ইফালে নগৈ আমাৰ ভিডিঅ'টো চাই থাকক। আহক আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ। মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোচনা হৃদয়ৰে হাসানা। ৰ'ব ইয়াত এটা ঘটনা হৈ গ'ল। কালি কলেজত গৈছিলোঁ, তেতিয়া ভাড়া লৈছিল 20 টকা। আজি দেখোন 10 টকা তেওঁ খুজিলে। এইটো কেনেকুৱা কথা? ফ্ৰেণ্ডসকল, এইটো হ'ল গোৱালপাৰা পলিটেকনিক। তো এইটো ষ্টাৰ্ট হৈছিল 2017 চনত। এইটো গোটেইখিনি সুবিধা আছে। এইটো এতিয়াও সম্পূৰ্ণ হোৱা নাই, কিন্তু তেওঁ বয়স হোষ্টেলটো আছে। আৰু আপোনালোকে যদি পঢ়িব বিচাৰে তেনেহ'লে ইয়াত আহিব পাৰে। আৰু যদি পলিটেকনিকটো আপোনালোকে যদি দেখিব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব, মই ভিডিঅ' এটা বনাই আপোনালোকক দি দিম। পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰে ফ্ৰেণ্ডসকল, ফাইনেলি পাই গ'লোঁ গোৱালপাৰা ষ্টেট বেংক। মস্ত ডাঙৰ এটা ষ্টেট বেংক এইটো হয়। তো সন্মুখত আছে, দেখাই আছোঁ। এইটো হয় গোৱালপাৰা ষ্টেট বেংক। এইটো বহুত ডাঙৰ এটা ষ্টেট বেংক। আপোনালোকে যদি আহে তেনেহ'লে ইয়াত ষ্টেট বেংক। ফ্ৰেণ্ডসকল, এইটো গোৱালপাৰা ট্ৰেন্সপৰ্ট বুলি জনা যায়। এইটো বাওঁফালে যিটো ৰাস্তা আছে, এই যে সেইটো দিয়ে যায় গোৱালপাৰা পঞ্চৰত্ন ব্ৰিজ। আৰু সন্মুখৰ যিটো আছে এইটো দিয়ে গোৱালপাৰা কলেজত যায়। এইটো চাৰিআলি হয় একচুৱেলি, এইটো চাৰিআলি। ফ্ৰেণ্ডসকল, ফাইনেলি পাই গ'লোঁ গোৱালপাৰা কলেজ। এইটোৱে হয় গোৱালপাৰা কলেজ। তো গোৱালপাৰা কলেজত কি আছে গোটেইখিনি দেখাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। হৃদয়ৰে হাসানা তুমি মোৰ মন জোচনা হৃদয়ৰে গোৱালপাৰা কলেজ। তো আমি গৈ আছোঁ এতিয়া গোৱালপাৰা কলেজত। তো আমি আহিছোঁ আজি কিবা স্কলাৰশ্বিপৰ এটা চিগনেচাৰ ল'বলৈ। NSP স্কলাৰশ্বিপ কৰিছিলোঁ, সেইটো এটা চিগনেচাৰ ল'ব লাগিব। তো এতিয়া আমি যাম প্ৰিন্সিপাল অফিচ। আপোনালোকে দেখি থাকক কেনেকৈ যাওঁ। হিয়াৰ বাহিৰ করে আনা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতিৰ আনা। বাওঁফালে যিটো দেখি আছে সেইটো হ'ল গোৱালপাৰা কলেজৰ বাগিচা বা গাৰ্ডেন বুলি জনা যায়। তো বাওঁফালে সেইটো হয় গোৱালপাৰা কলেজৰ বাগিচা। তো এতিয়াও সুন্দৰ হোৱা নাই, গাছবিলাক লগাইছে, এতিয়াও ডাঙৰ হোৱা নাই। ডাঙৰ হ'লে আৰু ভাল লাগিব। সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতিৰ আনা প্ৰেমৰ জুত পাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ। এইটো হ'ল মেথ ডিপাৰ্টমেণ্ট। তো ইয়াতে মেথ ডিপাৰ্টমেণ্টৰ অফিচিয়েল কামবিলাক হয়। আমি এতিয়াই প্ৰিন্সিপালৰ ওচৰৰ পৰা আহিলোঁ। প্ৰিন্সিপালৰ ওচৰত ভিডিঅ' কৰিব নিদিয়ে। এতিয়া ভিডিঅ' কৰিব নিদিলে আমি ভিডিঅ' কৰিব নোৱাৰোঁ। তো আমি এতিয়া আপোনালোকক কলেজখন দেখাই আছোঁ। তো বলক কলেজখন দেখাবলৈ আৰম্ভ কৰোঁ। কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টো বোলে ভিডিঅ' কৰিব নিদিয়ে। তো এইটো হ'ল ফিজিক্স ডিপাৰ্টমেণ্ট। তো ইয়াত ফিজিক্সৰ সকলোবিলাক বস্তু আছে। ইয়াত ছাৰ আইজাক নিউটন আছে। সকলোবিলাক ইয়াত ফৰ্মুলা, মেথছৰ ফৰ্মুলা, ফিজিক্সৰ ফৰ্মুলা গোটেইখিনি আছে ইয়াত।
এদিন আহিব, আহি চাই যাব। এই দেখি পাই আছে এইটো ফৰ্মুলাবিলাক সকলোবিলাক আছে ইয়াত। এতিয়া আমি যাম গোৱালপাৰা কলেজৰ যিটো নতুন বিল্ডিং হৈ আছে সেইটোৰ ওচৰত। তো এই সন্মুখত যিটো দেখা পাইছে সেইটো হয় গোৱালপাৰা কলেজৰ নতুন এটা বিল্ডিং। এইটো 2 তলা সম্পূৰ্ণ হৈছে আৰু এটা হৈ আছে। তো ইয়াত বৰ্তমান আছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ ছাত্ৰবিলাক ইয়াত অধ্যয়ন কৰি আছে। তো এইটো হয় গোৱালপাৰা কলেজৰ নতুন বিল্ডিং। তো কিমান তলা হ'ব এইটো মই নাজানো, কিন্তু মোৰ জনামতে আৰু ডাঙৰ হ'ব। পরানরা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুলেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ। ফাইনেলি আমি বিল্ডিঙৰ ওপৰত আহিলোঁ। বিল্ডিঙৰ ওপৰৰ পৰা তলৰ ভিউখিনি কেনেকুৱা দেখাই আছোঁ ৰ'ব। এইটো হয় তলৰ ভিউ। মনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাস। চাওক ফ্ৰেণ্ডসকল, ৰুমখন কেনেকুৱা ক্লিন, বহুত ধুনীয়া ৰুমখন। তো আপোনালোকে আহিব, ইয়াত ফুৰিবলৈ ইচ্ছা থাকিলে আহিব। তো ফ্ৰেণ্ডসকল, এইখিনি হ'ল কলেজৰ হোষ্টেলৰ ঠাই, বহুত ধুনীয়া। তো আমরা ফাইনালি গৈ আছোঁ। তো যিখিনি দেখালোঁ সেইখিনি দেখিব আৰু গোটেইখিনি দেখাব নোৱাৰিলোঁ, কাৰণ সময় আমাৰ হাতত কম। সেইকাৰণে অলপখিনি দেখালোঁ। তো আমাৰ লগত আছিল ফুলৱাৰ। তো আকৌ আহিম এদিন, আহি কিনে ভালকৈ দেখাম তোমালোকক। তো আজি এইখিনি।